হেল্ল' ফ্ৰেণ্ডছ, আজি মানে মোৰ বহুত টোপনি আহিছে। টোপনি আহিলে উপায় নাই। আজি আপোনালোকক এটা কথা ক'ম, মোবাইলৰ বিষয়ে ক'ম, মোবাইলৰ চাৰ্জাৰৰ বিষয়ে ক'ম। এতিয়া আৰু টোপনি এৰি কিনে আৰু আপোনালোকক কৈ থাকোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। আজি আপোনালোকক এটা ভাল গুৰুত্বপূৰ্ণ কথা ক'ম, মোবাইলটোৰ বিষয়ে। মোবাইলটো কি কাৰণে বেয়া হয়, চাৰ্জাৰৰ কাৰণে বেয়া হয় না মোবাইলটো কিমান এম্পিয়াৰ চাৰ্জাৰ লগালে বা কিমান লগালে এণ্ড্ৰইড মোবাইলত লগালে, এইবিলাকৰ বিষয়ে অলপ আলোচনা কৰিম আজি আপোনালোকৰ লগত। আৰু আমিতো চবেই জানো এণ্ড্ৰইড মোবাইলৰ বিষয়ে চবেই জানো যে এণ্ড্ৰইড মোবাইল কি বস্তু নাজানাকৈ আমি আছোঁ, চব বস্তু জানো। ইমান চব মোবাইলখনে আমি পৃথিৱীখন জয়ী কৰিছোঁ, সেনেকুৱা হৈছে। এণ্ড্ৰইড মোবাইলটো ক'ত কি আছে, ক'ত কি নাই, চবেই গম পাওঁ আমি। আৰু এতিয়া কথাটো হ'ল, যিবিলাক মানুহ নাজানে কি চবেই নাজানে আৰু কিছুমানে জানে, সেনেকুৱা কথা। আৰু যিটো এণ্ড্ৰইড মোবাইল আছে, এণ্ড্ৰইড মোবাইলৰ চাৰ্জাৰ, মোবাইলটো কিহৰ কাৰণে বেয়া হয়, চাৰ্জাৰৰ কাৰণে বেয়া হয় নেকি, সেইটোৰ বিষয়ে আপোনালোকক আজি আলোচনা কৰিম। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই থাকক। নহ'লে মই পাঁচটামান টপিক ক'ম, কি কাৰণে মোবাইল বেয়া হয় বা মোবাইলটো ভাল হয়, সেই টপিকটোৰ বিষয়ে মই কৈ থাকিম। এতিয়া আপোনালোকে ভিডিঅ'টো নাকাটি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। 5টা টপিক ক'ম। ভিডিঅ'টো স্কিপ কৰে বা আপোনালোকে ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে নাচায়, তেনেহ'লে আপোনালোকে যি 5টা টপিক ক'ম, আপোনালোকে 5টা টপিক বুজি নাপায় বা মোবাইলটোৰ প্ৰব্লেম কি, সেইবিলাক আপোনালোকে বুজি নাপাব। যিবিলাক নাজানে সেইসকলো মানুহৰ কথা কৈছোঁ। মই 5টা টপিক ক'ম, সেই 5টা টপিক আপোনালোকে চাই থাকিব। মোবাইলটো লৈ কেনেকুৱাকৈ মোবাইলটো চাৰ্জ দিব লাগে, কিহৰ কাৰণে আমি মূৰ্খামি কৰিলোঁ, সেইবিলাক আপোনালোকক দেখুৱাই দিম। আমাৰ কিছুমান চব বস্তুটো আমাৰ ৰাইট নহয় না, দুটা এটা ভুলো হয়। সেই ভুলবিলাক আমি শুধৰাই দিম। কি কাৰণে মোবাইলটো বেয়া হ'ব পাৰে বা ভাল হ'ব পাৰে, সেইবিলাক। আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি নাকাটি কিনে ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই থাকক। নহ'লে আপোনালোকে 5-6টা যি ভুল কাম কৰে মোবাইলটোৰ কাৰণে, কি মোবাইলটোৰ বিষয়ে কেতিয়াবা 5-6টামান ভুল কাম কৰে, সেইবিলাক আপোনালোকে একো বুজি নাপায় বা অলপো নাজানে কেনেকুৱাকৈ কিহৰ কাৰণে ভুল হয়। সেইকাৰণে আপোনালোকে ভিডিঅ'টো নাকাটি ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে ভিডিঅ'টো চাই থাকক। আপোনালোকক মই দেখুৱাই থাকিম, আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু আজি আপোনালোকক মোবাইলৰ চাৰ্জাৰটোৰ বিষয়ে ক'ম। মোবাইলটোৰ চাৰ্জাৰটো যদি ভাল থাকে বা এম্পিয়াৰ কম থাকে বা কিবা কিবি থাকে, মোবাইলৰ চাৰ্জাৰৰ কাৰণে কিবা আপ ডাউন থাকিব পাৰে বা লগাই থৈ দিলে, সেইবিলাকৰ বিষয়ে আলোচনা কৰিম। বলক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ মূৰ্খামি ভুলটো হৈছে যে আমি আজিকালি যিবিলাক দোকানত মোবাইল কিনিবলৈ যাওঁ, মোবাইল কিনিবলৈ যোৱাতে যিটো মোবাইলটো আমি কিনি লওঁ, প্ৰথমতে এণ্ড্ৰইড মোবাইলটো কিনাৰ পিছতে কি কৰোঁ, মোবাইলটো যি চাৰ্জ থাকে 40% বা 60%, যিটো নতুন মোবাইলতে যেনেকৈ চাৰ্জ দিয়া থাকে, সেইটো মোবাইল লৈ কিনে আমি কি কৰোঁ, ঘৰত আহি কিনে লগে লগে মোবাইলটো চাৰ্জ দিওঁ। কি আমি ভাবি লওঁ যে মোবাইলটো চাৰ্জ দি লওঁ, বস্তুবিলাক ভাল হ'ব বা চাৰ্জিং ফাৰ্ষ্টত দিলে ভাল হ'ব। এইবিলাক মূৰ্খামিৰ বাহিৰে একো নাই। কাৰণ মোবাইলটো প্ৰথমতে মোবাইলটো দোকানটোৰ পৰা কিনি আনি কিনে আপোনালোকে সেই মোবাইলটো দি যিকেইটা যিমান পাৰ্চেণ্ট আছে, ধৰক 50% বা 40% বা 60% যিমান আছে, সেই 40% 60% সেইবিলাক পাৰ্চেণ্ট দি আপোনালোকে কি কৰিব, আপোনাৰ যিবিলাক মোবাইল থাকিব, এণ্ড্ৰইড মোবাইলটো আপোনালোকে ছেট আপ কৰি লওক। ছেট আপ কৰিলে ভাল হয়। নতুন মোবাইল আগতে চাৰ্জ দিব নালাগে। আৰু কথাটো হ'ল, যেতিয়া আপোনালোকে মোবাইল এটা কিনিব, কিছুমান দোকানী আছে, দোকানীয়ে কৈ থাকে আগতে মোবাইলটো চাৰ্জ দি ল'ব। কিন্তু এইটো এটা ভুল টপিক। আগতে মোবাইল চাৰ্জ দিব নালাগে। কিন্তু আজিকালি আপোনালোকে চাব ইউটিউবত টেকনিকেল বা মোবাইলৰ বিষয়ে কিবা কিবি ইঞ্জিনিয়াৰিং, এইবিলাকৰ ভিডিঅ' আপোনালোকে চাই থাকিব। তেওঁলোকে কৈছে দোকানৰ পৰা মোবাইল কিনি আপোনালোকে সেই মোবাইলৰ যিটো চাৰ্জ থাকিব, পাৰ্চেণ্ট থাকিব, যিমান পাৰ্চেণ্ট, সিমান পাৰ্চেণ্টেজ চাৰ্জ দি আপোনালোকে মোবাইলটো আগত ছেট আপ কৰি লওক, মোবাইলটো ভাল কৰি লওক। 2 নম্বৰ ভুলটো হ'ল যে বেলেগ ফোনৰ যিটো বেলেগ এণ্ড্ৰইড মোবাইলৰ চাৰ্জাৰটো দি আমাৰ মোবাইলত চাৰ্জ দিব পাৰিম নে নাই বা কিবা প্ৰব্লেম হ'ব না নাই, এইবিলাক আমি কিছুমান 2 নম্বৰ ভুল মূৰ্খামিৰ দৰে কাম কৰোঁ। আপোনালোকে চাৰ্জ দিব পাৰিব। কথাটো হ'ল যে যিটো আপোনালোকৰ ডাটা কেবল থাকিব বা যিটো USB বা থাকিব, সেইটো আপোনালোকে কি কৰিব লাগিব, যিটো ধৰক আপুনি চেমচাঙৰ মোবাইল, চাপ'জ আপোনাৰ চেমচাঙৰ মোবাইল, মোৰ MIৰ মোবাইল। আপুনি ভাবি আছে মোৰ চেমচাঙৰ মোবাইলত মই MIৰ চাৰ্জাৰ দি চাৰ্জ দিব পাৰিম নে নাই,
এইটো আপোনালোকে মানে মূৰ্খামি কাম। মানে কিয় আপুনি মানে এণ্ড্ৰইড মোবাইল, যিকোনো এণ্ড্ৰইড মোবাইল হওক বা ভাল এটা ব্ৰেণ্ড হ'ব লাগিব। যদি ভাল ব্ৰেণ্ড হয়, এম্পিয়াৰ আৰু ভল্টটো যদি ঠিক থাকে মোবাইলটোৰ, মানে চাৰ্জাৰটোৰ এম্পিয়াৰ আৰু ভল্ট যদি ঠিকে থাকে, বা ধৰক চেমচাঙৰ 3 এম্পিয়াৰ বা MIৰ 3 এম্পিয়াৰ, এম্পিয়াৰ ঠিক থাকিলে কোনো টেনশ্যন নাই, মানে কোনো বেয়া নহয় মোবাইল, কোনো চব ঠিকে থাকিব। কিন্তু মানে বেয়া হোৱাৰ এটা চান্স মানে যেতিয়া মানে ধৰক আপোনাৰ এণ্ড্ৰইড মোবাইল যিটো আপোনাৰটো ধৰক চামচুং বা মোৰটো হ'ল আপোনাৰ MI মোবাইল, তো আপুনি মানে কি মোৰ MI মোবাইলত ছাপ'জ 2 এম্পিয়াৰ আছে হা, আৰু আপোনাৰ চেমচাং মোবাইলত 3.5 এম্পিয়াৰ হয়। এতিয়া মোৰ চাৰ্জাৰটো দি আপোনাৰ মোবাইলত চাৰ্জ দিলে তেতিয়া অলপ প্ৰব্লেম হ'ব পাৰে। আপোনালোকে কি কৰিব, মোবাইলটো মানে এম্পিয়াৰ আৰু ভল্ট যিটোত একে আছে সেইবিলাক মোবাইল একেলগে চাৰ্জ দিব পাৰিব। তেতিয়া আৰু আপোনালোকৰ মোবাইলটো মানে ভাল থাকিব, বেয়া নহয় আৰু চাৰ্জাৰৰ। আৰু আপোনালোকে ভাবিছে যে কি মানে যে বেলেগ এণ্ড্ৰইড মোবাইলটো যদি চাৰ্জাৰটোৰ এম্পিয়াৰ বা ভল্ট যদি একে হয়, আপোনাৰ কিছুমান মানুহ ভাবে যে একে হ'লে তথাপিও বেয়া হ'ব পাৰে মোৰ মোবাইল বেয়া হ'ব পাৰে। কিন্তু একে হ'লে বেয়া নহয়, কেতিয়াও বেয়া নহয়। যদি ভল্ট আৰু এম্পিয়াৰটো ঠিক থাকে তেতিয়াহ'লে কেতিয়াও বেয়া নহয়। আৰু আপোনালোকে মানে মই এইবিলাক চাৰ্জাৰৰ কথা কোৱা নাই যিবিলাক ফুটপাথত বহে, মানে যিবিলাক চাৰ্জাৰ মানে সেইবিলাক চাৰ্জাৰৰ কথা কোৱা নাই, 20-30 টকীয়া চাৰ্জাৰৰ কথা কোৱা নাই। যিবিলাক আপোনাৰ ভাল ব্ৰেণ্ড, মানে ভাল ব্ৰেণ্ড ধৰক আপোনাৰ 200 টকা বা 400 টকা 300 টকাৰ ভিতৰত চাৰ্জাৰ যিবিলাক এম্পিয়াৰটো বা ভল্ট ঠিক থাকে, সেইবিলাক চাৰ্জাৰ আপোনালোকে ইউজ কৰিব পাৰে। আৰু ভুল চিন্তা নাম্বাৰ 3, মানে ধৰক এইটো চাৰ্জাৰটো আপুনি মানে কিছুমান সময়ত মানে মোবাইলটো আমি চাৰ্জত লগাওঁ মানে এনেকুৱা অৱস্থাতে কি কৰোঁ আমি, মানে ইয়াৰ পৰা মানে মোবাইলটো মানে টানি লওঁ, মানে তল পিনে টানি লৈ যাওঁ, আৰু মানে ছুইচ অফ নকৰাকৈ আমি টানি লৈ যাওঁ। কিন্তু কথাটো হ'ল ছুইচ অফ নকৰাকৈ টানি লৈ গ'লেও আপোনাৰ একো প্ৰব্লেম নহয়, বা মোবাইলৰ একো প্ৰব্লেম নহয়, অলপো বেয়া নহয়। মেইন কথাটো হ'ল ছুইচ অফ কৰিলে অট'মেটিকটো লাইনটো অফ হৈ আছে না। যেতিয়া আপুনি ইয়াৰ পৰা টানি ল'ব ছুইচ দিয়া থকা অৱস্থাত, লাইন থকা অৱস্থাত, যেতিয়া আপুনি মানে চাৰ্জাৰটো টানি লৈ আহিব, মোবাইলটো টানি লৈ আহিব, কোনো প্ৰব্লেম নহয়। এইটোত প্ৰব্লেম মানে কি কিছুমান টাইমত মানে প্ৰব্লেম হৈ যায় যেতিয়া আপুনি ছুইচটো অফ নকৰি কিনে আপুনি যদি এনেকৈ থৈ যায়, যে ঘৰৰ সৰু ল'ৰা ছোৱালী কিছুমান আছে, মুখত দিব পাৰে, মুখত দিলে শ্বৰ্ট হ'ব পাৰে, শ্বৰ্ট চাৰ্কিট হ'ব পাৰে। সেইকাৰণে আপোনালোকে কি কৰিব, মোবাইলটোৰ এইটো ছুইচটো অফ কৰাটোৱে বেছি ভাল হ'ব। কাৰণ এইটো অফ কৰিলে আপোনাৰ ল'ৰা ছোৱালী বহুত মানে ছেফত থাকিব। মেইন কথাটো হ'ল এনেকুৱা যদি ছুইচ থকা অৱস্থাত টানিলে মানে মোবাইলৰ কোনো প্ৰব্লেম নহয় বা একো ক্ষতি নহয়। আৰু মানে কি আপুনি মানে ছুইচটো দি থৈ দিব পাৰিব, মানে কিহৰ কাৰণে, আপুনি যদি আপোনাৰ ৰুমত মানে অকলে থাকে, মানে কোনো ল'ৰা ছোৱালী নাহে, আপোনাৰ ৰুমত আপুনি অকলে থাকে বা ল'ৰা ছোৱালী নাহে, সেনেকুৱা ৰুমত মানে কি আপুনি মোবাইলটো চুইচ দি থৈ দিব পাৰিব, মানে কোনো প্ৰব্লেম নহয়। যদি আপুনি আপোনাৰ ৰুমত নাথাকে বা ল'ৰা ছোৱালী আপোনাৰ ৰুমত আহে, তেনেহ'লে মানে ছুইচটো অফ কৰি ৰাখিলে ভাল হ'ব। মানে এইটো মোবাইলৰ কোনো একো প্ৰব্লেম নহয়, চুইচ দিয়া থাকিলে লাইনটো মানে ইয়াত পাইছে, কিন্তু যেতিয়া আপুনি মোবাইলটো লগাব তেতিয়াহে ভাল হ'ব। কিন্তু এনেকুৱা আপোনালোকে কিছুমান নিগেটিভ ভাবিব পাৰে যে মোবাইলটো লগোৱা নাই কিন্তু চুইচটো দিয়া আছে, কিন্তু মানে আপোনালোকে ভাবিব পাৰে চাৰ্জাৰটো বেয়া হ'ব। কিন্তু সেনেকুৱা মানে একো নহয়, বেয়াও নহয়, একো নহয়, আপোনালোকে দি থৈ দিব পাৰে। কিন্তু মানে সৰু বাচ্ছা থাকিলে মানে প্ৰব্লেম, সেইটোৱে মেইন কথা। আৰু পাৱাৰ বেংকটো কেনেকুৱা, মানে চাওক, পাৱাৰ বেংকততো কোনো চুইচে নাথাকে, মানে যেতিয়া আপুনি তারটো লগাব বা মোবাইলটো লগাব তেতিয়াহে মোবাইলটো চাৰ্জ পায়। আৰু তাৰ পৰা টানি আনিলে পাৱাৰ বেংকটোৰ পৰা তারটো টানি আনিলে অট'মেটিক মানে অফ হৈ যায়। মানে সেনেকুৱা এইটো চাৰ্জাৰো সেনেকুৱা, মানে যেতিয়া আপুনি মোবাইলটো লগাব তেতিয়াতো মানে ঠিকে থাকিব। যেতিয়া আপুনি চুইচটো থকা অৱস্থাত যদি আপুনি মোবাইলটো টানি লৈ যায়, মানে কোনো প্ৰব্লেম নাই, মানে তেতিয়া মানে লাইনটো ইয়াত অট'মেটিক অফ হৈ থাকিব। আৰু মানে কি ঘৰত ল'ৰা ছোৱালী থাকিলে আপোনালোকে মানে এইটো চুইচ দি নথ'ব, মানে অফ কৰাটোৱে বেছি ভাল হ'ব। মানে আপুনি চাপ'জ ধৰক আপোনাৰ ঘৰত ৱাটাৰ আছে, কিবা কিবি আছে, পানী পৰে আপোনাৰ ঘৰত বা পানী আহে, এই পানীটো যেতিয়া আপোনাৰ ভৰিত লাগিব বা আপুনি চাৰ্জাৰটো মুখত দিব, তেতিয়া মানে শ্বৰ্ট চাৰ্কিট হ'ব পাৰে। সেইকাৰণে আপোনাৰ মানে য'ত ল'ৰা ছোৱালী নাই তাতে আপোনালোকে মানে কি মানে চুইচটো দি থ'ব পাৰিব। কিন্তু মানে এনে কি মানুহ যদি য'ত সৰু ল'ৰা ছোৱালী আছে, আপোনালোকে এইটো চুইচ নিদিব। আৰু ভুল নম্বৰ 4টো হ'ল, মানে কিছুমান মানুহে ভাবে যে মোবাইলটো আমি একেবাৰে চাৰ্জটো শেষ কৰি কিনে আমি মোবাইলটো আৰু চাৰ্জত বহাম, কিন্তু সেইটো ভুল ধাৰণা। কাৰণ একেবাৰে মোবাইলটো চাৰ্জ শেষ কৰিব নালাগে। আপোনালোকে ছাপ'জ 100% মোবাইলটো চাৰ্জ কৰিছে, 100% চাৰ্জ কৰাৰ পিছত ছাপ'জ আপোনাৰ মোবাইলত এতিয়া মানে 100%ৰ ভিতৰত আপোনাৰ 80% আছে, 20% আপুনি মানে শেষ কৰিছে,
তে আপুনি কি কৰিব পাৰিব, আপুনি যদি 20% কৰিছে আপুনি অলপ তাতে চাৰ্জ দি লওক, যদি টাইম পায় চাৰ্জটো দি লওক। কিন্তু আপোনালোকে একেবাৰে মানে শেষ কৰি কিনে মোবাইলৰ চাৰ্জ, আৰু আপোনালোকে কি কৰিব, চাৰ্জটো মানে একেবাৰে 0% নকৰি কিনে আপোনালোকে চাৰ্জত নিদিব। কাৰণ আপোনালোকে মানে মোবাইলতো এটা বস্তু না, বেটাৰীটো মানে ফিকি যাব যদি আপোনালোকে সেই মোবাইলৰ চাৰ্জটো শেষ কৰি কিনে আপোনালোকে মানে কি মানে আৰু চাৰ্জ কৰে, মানে 1-2 ঘণ্টা বহাই থৈ দিয়ে, সেইবিলাকৰ কাৰণে মোবাইলটো বেয়া হৈ যাব পাৰে। আপোনালোকে কি কৰিব, যদি আপোনালোকৰ 100%ৰ ভিতৰত 20% কমি গৈছে, আপোনালোকে যদি টাইম পালে আপোনালোকে কি কৰিব, আপুনি অলপ চাৰ্জত বহাই দিয়ক, তেতিয়াহে অলপ ভাল হয়। ফৰ এক্সাম্পল চাপ'জ ধৰক এতিয়া মানুহ এজন মানুহে চাপ'জ 1 উইকৰ ভাত, 1 সপ্তাহৰ ভাত এদিনত খাই দিলে, এদিনত খালে কি মানুহটোৰ অৱস্থা থাকিব নেকি? নিশ্চয় পিছে বেমাৰত পৰিব পাৰে। সেনেকুৱা কথা, মোবাইলটো মানে কি আপোনালোকে অলপ চাৰ্জ কমিলে চাৰ্জত লগাই দিয়ক, বা আপোনালোকে কি কৰিব, এসপ্তাহ পিছে মানে বা 2-3 দিন পিছে মোবাইলটো চাৰ্জ নিদিব। আৰু আপোনালোকে মানে কি 0% নকৰি কিনে মানে আপোনালোকে চাৰ্জ নিদিব। আপোনাৰ যদি চাপ'জ মোবাইল 80% থাকিলে বা 100% থাকিলে, যদি 20% কমে, তেতিয়াহ'লে আপোনালোকে মানে কি চাৰ্জ দিব, লাহে লাহে চাৰ্জ দিব। মানে এদিনতে চব চাৰ্জ শেষ কৰি কিনে এদিনতে চাৰ্জ ফিল আপ কৰিব সেইটো নহয়। আপোনালোকে কি কৰিব, অলপ যদি চাৰ্জ শেষ হয় মানে তেতিয়া অলপমান চাৰ্জত বহাই দিয়ক। তেনেকুৱা যদি আপোনাৰ পেটৰ পৰা ভাত অলপ নাই, অলপ খাই থাকক, বেছি খালে প্ৰব্লেম হ'ব। সেনেকুৱা কথা। মোবাইলটোতো মানে কি আপোনাৰ মানে অলপ চাৰ্জ দিয়ক, মোবাইলটো ভাল হ'ব। এতিয়া মোবাইলটো গৰম নহয়, বেছি চাৰ্জ দি থাকিব মোবাইলটো গৰম হৈ যাব। সেইকাৰণে আপোনালোকে মানে অলপ চাৰ্জ দিয়ক, অলপ চাৰ্জ কমিলে বা অলপ পাৰ্চেণ্ট কমিলে বেটাৰী, আপোনালোকে চাৰ্জ দি লৈ ল'ব। আৰু 6 নম্বৰ ভুলটো হ'ল যে আমি ভাবোঁ যে মোবাইল ফোনটো মানে গৰম হয় কেতিয়া, কিহৰ কাৰণে গৰম হয়, মোবাইল ফোনটো যেতিয়া আমি ইউজ কৰোঁ, চাৰ্জ দিয়া অৱস্থাত কি আমি ইউজ কৰা অৱস্থাত যে আমি চাৰ্জ দি আছোঁ আৰু মোবাইল টিপি আছোঁ বা কৰি আছোঁ, কিবা কাম কৰি আছোঁ মোবাইলত, সেইটো কাৰণে মোবাইলটো গৰম হৈছে। এতিয়া মানে সেইটো কাৰণে আপোনালোকে মানে একো চিন্তা কৰিব নালাগে, কাৰণ সেইটো মানে মোবাইলৰ কামটো মোবাইল কৰি আছে। আপোনালোকে মোবাইল গৰম হ'লেও ইউজ কৰিব পাৰিব, কাৰণ যিটো মোবাইলৰ ভিতৰত যিটো বেটাৰী আছে, বেটাৰী যদি কিছুমান সময়ত মানে চাৰ্জটো মানে বাহিৰত ওলাব পৰা নাই, সেইকাৰণে মানে মোবাইলটো অলপ গৰম হয়। ফৰ এক্সাম্পল চাপ'জ আপোনাৰ আপুনি যেতিয়া মোবাইলত টিপি আছে বা কাম কৰি আছে মোবাইলত, আপোনাৰ মোবাইলতো ফোনটো আহিয়ে থাকে না, চাৰ্জিং দিয়া থকা অৱস্থাতে আপোনাৰ মোবাইলত ফোনটো আহি থাকে, কাৰণ মোবাইলটো ঠিকে আছে, মানে টেনশ্যন নাই। মানে আপোনাৰ ছেম সেনেকুৱা, আপোনাৰ মোবাইল গৰম হ'লে আপুনি মানে হাতেৰে টিপিব পাৰিব, মানে প্ৰব্লেম নহয়। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি দি দিব। আৰু মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ।